আহিছোঁ। এয়া আজি এটা নতুন ভিডিঅ' বনাম। আজি কমেও 3-4 মাহমান হ'ল গাহৰি। এয়া আমি আহি আছোঁ। গাহৰি গা ধুৱাব আৰু দানা দিব এতিয়া। এয়া দানা ঘৰত সোমাইছোঁ। এয়া দানা মিলাই আছে দানা বেগটো এইটো পিক ফিড, মহাৰাষ্ট্ৰ পিক ফিড। এইটো তেওঁ কিবা মই ক'ৰ পৰা আনিছোঁ? এইটো তোমাৰ তেজপুৰৰ পৰা আনিছে। মহাৰাষ্ট্ৰ পিক ফিড। এটা বেগে কিমান দিন যায়? 3 দিনমান যাব। 3 দিন যায়। 3 দিন আকৌ আনিব হৈ গ'ল। দানা নাই দেখোন। আনিমগৈ। এইটো একদম ব্ৰইলাৰ দানাটো নিচিনা একদম দেখোন। নহয় কিন্তু ন, গাহৰি দানা, কিন্তু গাহৰি দানা ডাঙৰ দানা দেখিছে। দানা খালী হৈ আছে। আকৌ আজি যাব আনিবলৈ। আজি ক'ৰ পৰা আনিবিগৈ? গুৱাহাটী খেত্ৰী। এয়া গৰমত থাকিব নোৱাৰি ছাতি কিনি লৈছে। যি ৰ'দ হৈছে এইকেইদিন এয়া দেখাই দিছে কেনেকে। এয়া যি ৰ'দ হৈছে, ৰ'দত ওলাব নোৱাৰাৰ কাৰণে পিন্ধি লয়। এয়া জোতা দেখিছে, মানে বৰষুণ পৰিলে জোতা লয়, ৰ'দ দিলে ছাতি লয়। এতিয়া আমি গাহৰি গা ধোৱা দেখুৱামগৈ। দেখিছে গাহৰি গা ধুৱাইছে। এয়া সদায় গা ধোৱা হয়। উৎপাত দেখিছে। 5 মাহ হৈছে বোলে। 5 মাহ। এইপিনে পাইপ ফুটি গৈছে দেখোন। পাইপ পানী ওলাই গৈছে। দেখিছে কিমান ভাল পায় চবে। গা পাতি দিছে একদম ধুনীয়াকে গৰমৰ চোতত। দেখিছে কিমান কুইণ্টেল হৈ গ'ল এতিয়া? 1 কুইণ্টেল হৈছে ন? দেখিছে এইটো এইকেইটা মাইকী ন? আৰু 20 দিনমান আছে গাভিনী পৰিব হৈছে। এয়া এইটো ধুনীয়া শুয়ে আছে। ধাৰা ধৰিছে ন? 20 দিনমান লাগিব। 20 দিন লাগিব। এয়া সিহঁতে বৰ মৰম কৰে একদম। বহুত মৰম কৰে। কিমান মানে দেখিছে। এইপিনে গা ধুৱাই আছে আমাৰ মামাজীয়ে। খানা নিদিয়াৰ কাৰণে সিহঁতৰ উৎপাত দেখিছে। বাম উৎপাত হৈছে। উৎপাত হৈছে। সেই দিলে চাওক ওপৰত উঠি আছে। দিব ৰস দিব। দিব খাদ্য দিব যা। খাদ্য দিব তহঁতক। গাটো ধুৱাই লৈছে। তহঁতক। তোৰ উৎপাত নাই নেকি? তই দেখোন পায়ে হৈ আহিবি এতিয়া। হা খাদ্য দিব। খানা দে ইহঁতক। খানা দে বেগেতে। বহুত নেচাৰেল পৰিৱেশত আছে আমাৰ ফাৰ্মখন। দেখিছে বতৰ পুৰা ৰ'দ, পুৰা নেচাৰেল পৰিৱেশত। সেইকাৰণে পানী মাৰিছে তলত। হাগি দিছে। এয়া চাফা কৰি থাকোঁতেও